নমস্কাৰ সকলোলৈকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল, মোৰো খবৰ ভাল। 11টামান বাজিল, আমি মানে এঠাইলৈ যাবলৈ ওলাইছোঁ। তো মা, মই আৰু পাপু আমি তিনিও যাম পেহীহঁতৰ ঘৰলৈ। কিবা সৰুকৈ সকাম এটা আছে, তো আমাক মাতিছে, তাৰ কাৰণে যাম। কিন্তু ময়ূৰ শুই আছে, আমাৰ ওলোৱা ৰেডি। সি উঠিলে তাক ওলাই দি পেলাই আমি যামগৈ। তো ভিডিঅ'টো চাই থাকক শেষলৈ। মা আহি পাইছে, কৰিম আহি পাইছে, আমি যাওঁ। এইটো আমাৰ দমদমাৰ চকটো, এই দমদমাৰ চকটোৰ পৰিৱেশটো অকণমান দেখুৱাইছোঁ। বাটতে আকৌ আলহী লগ পালোঁ, এইজনী সৰু পেহী আৰু ছোৱালীজনী। সিহঁতক বাটতে লগ পালোঁ, তো একেখন গাড়ীতে আহিলোঁ। পেহীহঁতো মানে যাবলৈ আহিছে, আৰু আমি য'ত গৈ আছোঁ সেইজনীও পেহীয়ে বাৰু, সেইজনী ডাঙৰ পেহী, তো এইজনী সৰু আৰু। তো যাওঁগৈ ভিডিঅ'টো। আৰু যাওঁতে ৰাস্তাটো মানে ইমান বেছি ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে গৈছোঁ, তো তাকে অকণমান আপোনালোকক পৰিৱেশটো দেখুৱালোঁ। পেহীহঁতৰ ঘৰ আহি পালোঁ, এয়া চাহ খাব লৈছোঁ আমি। তো যি পাৰোঁ আপোনালোকক পৰিৱেশটো অকণমান দেখুৱাব চেষ্টা কৰিম। আৰু মানুহ যিহেতু বহুত বেছি থাকিব, তো গোটেই দেখুৱাব নোৱাৰিম, অকণমান লাজো লাগে। তো যিখিনি পাৰোঁ সেইখিনিয়ে আশা কৰোঁ চাই পেলাই আপোনালোকে ভাল পাব। এইফালে খানা প্ৰায় ৰেডি হৈছে, ইয়াৰ ৰান্ধনী দাদাই ভাত কাঢ়ি আছে, দাইল চব্জি ৰেডি হৈছে। ইমান গৰম, এখেতৰ বহুত বেছি কষ্ট হৈছে, কিন্তু উপায় নাই, দায়িত্ব যিহেতু লৈছে তো বনাইছে আৰু। তো অকণমান পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। এয়া দাইল আৰু চব্জি। শ্ৰাদ্ধ প্ৰায় শেষ, এতিয়া সকলোৱে সেৱা লৈ আছে। তো তাৰপিছত প্ৰসাদ বিতৰণ কৰিব, তাৰে অকণমান পৰিৱেশটো ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়ালোঁ। এয়া পেহীহঁতৰ ঘৰ আহি পালোঁ, চলি আছে কাৰ্যসূচী। আমি গাজি লৈ খাব ধৰিছোঁ এতিয়া। আৰু ভাত পানী হ'লে, কিন্তু বহুত বেছি গৰম আৰু মানুহ আহি পোৱা নাই, দিয়া নাই বাৰু। অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাম, তো চাই থাকিব ভিডিঅ'টো। ভাত পানী খালোঁ, ভিডিঅ' বনোৱা নহ'ল, বহুত বেছি গৰম আছিল। এয়া আমি অকণমান এনেই ওলাই আহিছোঁ, অকণমান ওলাই আহিছোঁ। এইটো পেহীহঁতৰ নামঘৰ, তো অকণমান পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। আমি মঞ্চ, ইমান ডাঙৰ মঞ্চ দেখিছিলে, ইয়াতে ফাংচন হয়, বিহু ফাংচন পাতে। এই পেহীহঁতৰ ঘৰৰ একেবাৰে এই বহি আছোঁ আমি, ইয়াতে ভাত পানী খালোঁ। তাতে আৰু ভিডিঅ' বনোৱা নহ'ল, এয়া আহি থকা অৱস্থাত অকণমান ভিডিঅ' বনাই আপোনালোকক দেখুৱালোঁ। পেহাই থ'ব আহিছে, দমদমালৈ পেহাই থৈ যাব মা মোক, লগতে আমাৰ সৰু পেহীজনী আৰু ছোৱালীজনীক যে দেখিছিলে, চাৰিওকে থ'ব আহিছে। অকণমান ভিডিঅ' বনাই দেখুৱালোঁ। ইমান ধুনীয়া পৰিৱেশটো দেখিছেনে? তেতিয়া ভালদৰে বনাব নোৱাৰিলোঁ, এতিয়া ভিডিঅ'টো বেছি ভাল হৈছে। তো আপোনালোকক দেখুৱালোঁ, কেনেকুৱা লাগিছে ঠাইডোখৰ কমেণ্ট কৰি জনাব। আমাৰ ওচৰৰ মানুহখিনিয়ে বাৰু চিনি পায়ে, যিখিনি দূৰৰ হয়। যোৱাকালি পেহীহঁতৰ ঘৰৰ পৰা আহি ভিডিঅ' বনোৱা নহ'ল আৰু, তো আজি হৈছে নেক্সট ডে। আজি ভিডিঅ'টো কণ্টিনিউ কৰোঁ বুলি ভাবিছোঁ। দুপৰীয়া হ'ল, ভাত পানী বনাই মেলি খাই লৈ উঠিলোঁ। এতিয়া এটা কাম আছে, বাইদেৱে ফোন কৰিছে, তো যাওঁগৈ, ওলাইছোঁ আৰু। তো ভিডিঅ'টো চাই থাকক। কাম হৈ গ'ল, গৈ আছোঁ ঘৰলৈ, তো চাই থাকক। তাতে আৰু ভিডিঅ' বনোৱা নহ'লগৈ। যোৱা পৰহিয়ে ভিডিঅ' এটা আৰম্ভ কৰিছিলোঁ, সেইদিনাও কমপ্লিট কৰিব নোৱাৰিলোঁ। আকৌ যোৱাকালিও এঠাইত যাওঁতে অকণমান বনালোঁ, কমপ্লিট কৰিব নোৱাৰিলোঁ ব্যস্ততাৰ বাবে। আজি ৰাতিপুৱা কলেজ গ'লোঁ, কলেজৰ পৰা আহি আকৌ পঞ্চায়তলৈ গ'লোঁ। তাৰ পৰা আহি ভাত পানী বনাই খোৱা নাই বাৰু, খামগৈ। আজি ভাবিছোঁ ভিডিঅ'টো শেষ কৰোঁ, কলেজলৈ যোৱা ভিডিঅ' বনাইছোঁ, নেক্সট এটা ভিডিঅ'ত দিম বাৰু। তো আজি সেইটো ভিডিঅ' শেষ কৰোঁ বুলি ভাবিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এইডাল হৈছে আমাৰ গোলনেমু, দেখিছেনে? এয়া গোলনেমু আমাৰ গছত লাগিছে। তো কলেজ যোৱা ভিডিঅ' পাব,
ডিম অকণমান বনাইছোঁ, ভালদৰে পিছত দেখুৱাম বাৰু। আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। বহুত ব্যস্ততাৰ মাজত কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ, তো মোক আগুৱাই যোৱাত আপোনালোকে নিশ্চয় সহায় কৰিব। তেন্তে আজিলৈ বিদায় লৈছোঁ, বাই বাই। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে।